অসম চৰকাৰৰ শক্তি বিভাগে শুক্ৰবাৰে আৰম্ভ কৰে নো বিল পেমেণ্ট নো ইলেক্ট্ৰিচিটি প্ৰক্ৰিয়া অৰ্থাৎ এতিয়াৰে পৰা কেইবা মাহ ধৰি বিদ্যুতৰ বিল পৰিশোধ নকৰিলে কৰ্তন কৰা হ'ব বিদ্যুতৰ সংযোগ। ইতিমধ্যে শক্তি বিভাগে তৈয়াৰ কৰিছে বিদ্যুতৰ মাচুল পৰিশোধ নকৰা বহু লোক কাৰ্যালয় তথা কোম্পানীৰ তালিকা। অনতিপলমে পৰিশোধ নকৰিলে কৰ্তন কৰা হ'ব তেওঁলোকৰ বিদ্যুৎ সংযোগ। বৃহৎ লোকচানৰ সন্মুখীন হোৱা শক্তি যোগান কোম্পানী APDCLক উদ্ধাৰ কৰাৰ বাবে এই পদক্ষেপ লোৱা বুলি সদৰি কৰে শক্তিমন্ত্ৰী বিমল বৰাই। অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মুকলি কৰে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা গ্ৰন্থ কোভিড কথাৰ অসমীয়া সংস্কৰণ। গ্ৰন্থখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জনায় যে এইখনে মানুহক কোভিডৰ বিষয়ে বিশদভাৱে জ্ঞান দিয়াৰ উপৰিও মানুহৰ মাজত কোভিডক লৈ সজাগতাও বৃদ্ধি কৰিব। শেহতীয়াকৈ মুকলি কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যাংকন পদ্ধতিক লৈ সন্তুষ্ট নহয় ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই মূল্যাংকন প্ৰক্ৰিয়া সম্পূৰ্ণ ভিত্তিহীন, কাৰণ এই প্ৰক্ৰিয়াই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অসুৰক্ষিত কৰিব। অকল মহাবিদ্যালয়ত নামভৰ্তিৰ বাবেই প্ৰাপ্ত নম্বৰ প্ৰযোজ্য হ'ব বুলি কোৱাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। চৰকাৰে এই পদ্ধতিৰে লাভ কৰা নম্বৰত সন্তুষ্ট নহ'লে পৰীক্ষাৰ্থীসকলে এক বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব বুলি কৰা ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিভাৱকসকলে কয় যে নতুনকৈ নামভৰ্তি কৰি তাৰ বাবে অধ্যয়ন কৰি থকাৰ পিছত আকৌ আগৰ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে অৱতীৰ্ণ হ'ব লগাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। চৰকাৰক এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে। শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কৰ অন্ত পেলাই ইউৰোপীয়ান ইউনিয়নৰ 8খন দেশে তেওঁলোকৰ গ্ৰীণ লিষ্টত অন্তৰ্ভুক্ত কৰে ভাৰতত নিৰ্মিত আৰু ভাৰতীয়সকলক প্ৰদান কৰা ভেকচিন কোভিচিল্ডক। এই 8খন দেশৰ ভিতৰত আছে জাৰ্মানী, ছুইজাৰলেণ্ড, শ্লোভেনিয়া, অষ্ট্ৰিয়া, গ্ৰীচ, আইচলেণ্ড, আয়াৰলেণ্ড আৰু স্পেইন। ইউৰোপীয়ান ইউনিয়নৰ এই গ্ৰীণ লিষ্টত অন্তৰ্ভুক্ত হোৱাৰ অৰ্থ হ'ল এতিয়াৰে পৰা কোভিচিল্ড লোৱা লোকসকলক ইউৰোপলৈ যাবলৈ অনুমতি প্ৰদান কৰা হ'ব আৰু লগতে তেওঁলোক বাধ্যতামূলক কোৱাৰেণ্টাইনৰ সন্মুখীন হ'ব লগা নহয়। ইউৰোপীয়ান ইউনিয়নে কোভিচিল্ডৰ উপৰিও অক্সফৰ্ড, ফাইজাৰ, মডাৰ্না আৰু জনছন এণ্ড জনছনৰ ভেকচিনকো এই গ্ৰীণ লিষ্টত অন্তৰ্ভুক্ত কৰিছে। ভাৰতীয় চুটিছবি শ্বিৰ কুৰ্মাই লাভ কৰিছে সন্মানীয় ফ্ৰেমলাইন ফিল্ম মহোৎসৱত শ্ৰেষ্ঠ চুটিছবিৰ সন্মান। স্বাৰা ভাস্কৰ, চাৱানা আজমি আৰু দিব্যা দত্তৰ অভিনীত ছবিখনে মহোৎসৱত দৰ্শকৰ দ্বাৰা স্বীকৃত শ্ৰেষ্ঠ চুটিছবিৰ খিতাপ অৰ্জন কৰে। ইয়াৰ লগে লগে ফ্ৰেমলাইন মহোৎসৱত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমখন ভাৰতীয় ছবিত পৰিণত হয় এই ছবিখন। বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্কৰ মহাকাশ সংস্থা স্পেচএক্সে উৎক্ষেপণ কৰে 88টা কৃত্ৰিম উপগ্ৰহ। ট্ৰান্সপৰ্টাৰ 2 অভিযানৰ অংশ হিচাপে 88টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰে স্পেচএক্সৰ পূৰ্ণ ব্যৱহাৰযোগ্য ৰকেট ফেলকন 9-এ। এই উৎক্ষেপণৰ দ্বাৰা এবছৰত 900 উপগ্ৰহ উৎক্ষেপণ কৰা অনন্য কৃতিত্বৰ গৰাকী হয় স্পেচএক্স। উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহৰ অধিকাংশই স্পেচএক্সৰ অভিনৱ প্ৰজেক্ট ষ্টাৰলিংকৰ বাবে ব্যৱহাৰ হ'ব বুলি জনায় কোম্পানীৰ কৰ্তৃপক্ষই। টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী মহিলা সাঁতোৰবিদত পৰিণত হয় মান্না পেটেল। ইয়াৰ লগে লগে 2021 চনৰ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ভাৰতীয় সাঁতোৰবিদৰ সংখ্যা 3জনলৈ বৃদ্ধি পালে। মান্নাৰ পূৰ্বে সাজন প্ৰকাশ আৰু শ্ৰীহৰি নটৰাজে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল। দ্য আছাম জাৰ্নেলৰ সৈতে সংযুক্ত হওক, ছাইন আপ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ৱেবছাইট www.theassamjournal.com-ত। লগতে ফ'ল' কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল দ্য আছাম জাৰ্নেল।